UPPL এন্ধাৰ ৰাতি পূৰ্ণিমাৰ জোনটি হৈ তুমি আহিলা। তোমাৰ অপেক্ষাত আমি 17টা বছৰ পাৰ কৰিলোঁ। তুমি আহিলাই যেতিয়া আমাক আৰু নেৰিবা। হেজাৰ জনতাৰ মুখত তুমি হাঁহি বিৰিঙোৱা। আমাৰ মুখত হাঁহি বিৰিঙাই লৈ আহিলা বিটিয়াৰ চুক্তি। তাতে আমাক সকলোকে উপকৃত কৰিলা। 17 বছৰীয়া দুখ যন্ত্ৰণাৰ হাম কটাই সকলোৰে বাবে আনিলা সুখৰ বতৰা। মাৰ বুকু সুদা কৰি ওলাই যোৱা আমাৰ ভাতৃসকলক বনৰ মাজৰ পৰা উভতাই আনি মাকৰ বুকুৰ ল'বলৈ তুমিয়েই শিকালা। বিনা বেতনে কাম কৰা শিক্ষাগুৰুসকলৰ মুখলৈ আনিলা সুখৰ হাঁহি। ৰাস্তা ঘাট স্কুল কলেজ সকলো আছে আমাৰ বিটিয়াৰত। বেমাৰ হ'লে চিকিৎসা কৰিবলৈ আহি আছে আধুনিক চিকিৎসালয়। নিবনুৱা ভাই ভণ্টিসকলৰ বাবেও আছে চৰকাৰী সুযোগ। বিটিয়াৰত থকা চুক্তিয়ে আমাৰ 18 জনগোষ্ঠীৰ মানুহক এক হৈ কাম কৰিবলৈ শিকালে। এতিয়া আমাৰ মুখত হাঁহি আৰু হাঁহি। সকলোৰে বাবে তুমি এতিয়া ভগৱান। নাম যাৰ UPPL চৰকাৰ বিটিয়াৰ চুক্তি।